হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আজি সাত বিহু। আজি আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে গোটেই মাহখন আপোনালোকৰ গোটেই বছৰটো আপোনালোকৰ ভালে কুশলে যাওক। এয়া মই সন্ধিয়া টাইম গা মূৰ ধুই চাকি বন্তি দিছোঁ। আজি কামৰ পৰা আহোঁতেও দেৰি হ'ল, কিয়নো আজি মই এখন গাঁৱলীয়া বিয়ালৈ গ'লোঁ। ভাবিলোঁ তাক আপোনালোকক দেখুৱাওঁ সেই বিয়াখনক, কিয়নো মোৰ ভাল লাগিলে তাত গৈ। কিয়নো গাঁৱত গৈ গাঁৱৰ পৰিৱেশৰ মাজত থাকি খুবেই ভাল লাগে। আহকচোন ভিডিঅ'টি চাওঁ আৰু অকণমান আপোনালোকেও চাওক, ভাল পাওক, এনজয় কৰক। এয়া দুপৰীয়া অহা বিয়াখনৰ কিছু অংশ ভিডিঅ' কৰি সাঁচি থৈছোঁ মই। এয়া মণ্ডপটো বনাইছে যে ইমান ধুনীয়াকৈ। ইয়াত শুভ বিবাহ বুলি লিখা আছে আৰু আপোনালোকে দেখিছে থাৰ্মকল ইউজ কৰিছে আৰু প্লাষ্টিকৰ যে গ্লাছ থাকে ন, ডিছপ'জেবল গ্লাছ, সেয়া ব্যৱহাৰ কৰিছে। গাঁৱৰ মানুহে ইয়াত বনাইছে। ধুনীয়া হৈছে, চাওক এইবিলাক দেখাইছোঁ আপোনালোকে। এইডাল দেখিছে নহয়, এইডাল কিন্তু কলগছ হয় আৰু কলগছতে ধুনীয়াকৈ কঁঠালৰ পাতেৰে সজাইছে। মোৰ কিন্তু ভাল লাগিলে এইটো চাই হেনে, ইমান সুন্দৰকৈ বনাইছে। আৰু আপোনালোকে ওচৰতে পোৱা বস্তুৰে এইবিলাক বনাব পাৰে। গাঁৱৰ মহিলাবিলাকেও ৰেডি হৈছে বিয়াৰ বাবে, বিভিন্ন আয়োজন কৰি আছে সকলোৱে আৰু তেওঁলোক ওলাইছে, কিবা নিয়ম আছে কৰিবৰ বাবে। ভাল লাগিছে। ইয়াতে প্ৰায় মানুহে চিনাকিয়ে, যিহেতু মই এই অঞ্চলতে কাম কৰোঁ, গতিকে সকলোৱে মোৰ চিনাকি। এয়া আমি এতিয়া খাবলৈ বহিছোঁ। দুপৰীয়া টাইম ভাত দিছে আমাক। ভাল লাগিছে, গাঁৱলীয়া পৰিৱেশ, সকলোৱে আহিছে, সুন্দৰকৈ মাতিছে, আপ্যায়ন কৰিছে, ধুনীয়াকৈ সজাই দিছে। ভাল লাগিছে গৈ। আমাৰ সকলোৱে বহিলোৱে খাবলৈ। আমাৰ ছাৰ বাইদেউ সকলোৱে বহিলে। এয়া মৰম লগা ধুনীয়া কইনাজনী মেকআপ কৰি আছে। ৰেডিয়ে হোৱা নাই কইনা, এতিয়া ষ্টাৰ্ট কৰিছেহে। আকৌ ঘৰত আহি ভাবিলোঁ কি কৰোঁ, যিহেতু পলমেই হ'ল। পটককৈ গা পা ধুই চাকি বন্তি দি ভাবিলোঁ যে এতিয়া জেতুকা লগাওঁ। সেয়ে জেতুকা পাত আছিলেই, ধুনীয়াকৈ পিহি লৈছোঁ, পতাত লৈ লগাব ধৰিলোঁ। মই ডিজাইন একো দিয়া নাই, অকল আঙুলিত লগাইছোঁ আৰু মাজত অকণ অকণ ফোট দিছোঁ। আমাৰ অসমীয়া ষ্টাইলত দিছোঁ, যি মই খুবেই ভাল পাওঁ। আজি যিহেতু সাত বিহু, সেয়ে দিলোঁ। চাওক বন্ধু বান্ধৱীসকল, মই জেতুকা লগালোঁ ধুনীয়াকৈ। আমি অসমীয়াবিলাকে জেতুকাৰ পাত পিচি, এনেকৈ পতাত পিচি বা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰিল কৰি, যিয়েই হওক, এনেকৈ লগামেই। বিশেষকৈ বিহুত লগাওঁৱেই আৰু মইতো খুবেই ভাল পাওঁ। বিহুত এনেকৈ লগাওঁৱেই, সৰুৰ পৰাই লগাওঁ। আৰু মই এইটো যে জেতুকাৰ যিটো ৰং আছে ন, সেইটো মই খুবেই ভাল পাওঁ। যিমানেই নেইল পলিছ নাই বা মেহেন্দি ডিজাইন নিদিওঁ কিয়, মই এনেকৈ জেতুকা লগাই খুবেই ভাল পাওঁ। ধুনীয়াকৈ আঙুলিত দিছোঁ আৰু হাতত গোলকৈ ফুট এটা লগাইছোঁ। গতিকে এনেকৈ লগালে ভাল লাগে। আৰু ইয়াৰ এক গুণাগুণো আছে, আমাৰ মুখত বেমাৰ আজাৰো নহয়। গতিকে আপোনালোকেও লগাই চাব পাৰে এনেকৈ। আৰু শেষত আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ভিডিঅ'বোৰ চাই থাকিব। আৰু ইমান দূৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ।